লাভেন আমি বোকাজান শাখা সাহিত্য সভা গোৰ্খা ছাত্ৰ সন্মিলন বোকাজান স্বৰ্ণ শাখা সাহিত্য সভা কাৰ্বি ৰং আচাৰ আমাই দয়ানন্দ বিদ্যা নিকেতন স্কুল বোকাজান আছে আমি তেখেতসকলকো বাইদেউ সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছে আমাৰ মাজত উপস্থিত আছে প্ৰাক্তন কাৰ্যবাহী সদস্য তথা কাৰ্বি আংলং স্বাস্থ্য পৰিষদৰ পলিবাই আহিবলৈ অনুৰোধ জনাইছো নৰেন্দ্ৰ মোদী তেখেতকো মই ধন্যবাদ দিছোঁ তেখেতেও সেইখিনি মোক গ্ৰহণ কৰিছে মই সাধাৰণ এজনী ছোৱালী সাধাৰণ গাঁৱলীয়া ছোৱালী দুখীয়া ঘৰৰ ছোৱালী তথাপিও মোক আপোনালোকৰ উৎসাহ উদ্দীপনাৰ দ্বাৰা আজি ভাৰতবৰ্ষলৈকে পদাৰ্পণ কৰিব পাৰিছোঁ অশেষ ধন্যবাদ দিছোঁ আমাৰ কাৰ্বি আংলঙৰ নেতাসকলকো ডক্টৰ তুলিৰাম ৰংহাং দেৱৰ পৰা লৈ অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি সকলোকে লৈ অসম চৰকাৰ আৰু আজি ভাৰত চৰকাৰলৈকে আগবাঢ়িছোঁ তেখেতে মোক যেতিয়া ফোন কৰিছিলে যে তোমাৰ কাৰণে পদ্মশ্ৰী এৱাৰ্ড মনোনীত কৰা হৈছে সেইটো কথাটো জানি মোৰ যে ইমান ভাল লাগিছে আৰু মোৰ ভয়ো লাগিছে মই কি কৰিম কিন্তু মোৰ সাহস থাকিল ৰাইজ আছে মোৰ লগত আজিলৈকে ৰাইজ মোৰ লগত থিয় দি আছে গতিকে মই আগবাঢ়ি যাম আৰু সেইখিনি বঁটা মই গোটেই কাৰ্বি আংলঙৰ কাৰণে গোটেই অসমৰ কাৰণে গোটেই ভাৰতৰ কাৰণে মই আনি দিম এইটোৱে মোৰ আশাটো থাকিল আৰু আজি আৰু কাৰ্বি আংলঙৰ আটাইতকৈ বেছি গৌৰৱ কিয়নো কাৰ্বি আংলঙৰ প্ৰথমগৰাকী মহিলা যিগৰাকী মহিলাই ভাৰতবৰ্ষৰ সৰ্বোচ্চ উপাধি আমাৰ কাৰ্বি আংলঙলৈ কঢ়িয়াই আনিছে আৰু নৰ্থ ইষ্টৰ ভিতৰত আমাৰ স্বাধীনতাৰ পিছত দশমগৰাকী মহিলা আমাৰ নৰ্থ ইষ্টত বহুত কম এই সন্মানেৰে সন্মানিত হোৱা মহিলা আছে আৰু তাৰ ভিতৰত দশমগৰাকী হৈছে আমাৰ নৰ্থ ইষ্টৰ আৰু এই দশমগৰাকী মহিলাই পাইছোঁ আমি কাৰ্বি আংলঙৰ পৰা গতিকে মই দীঘলীয়া কৰিব নিবিচাৰোঁ আগতে উপস্থিত থকা আমাৰ সকলোৱে পৰিচিত মাননীয় পিছতে তথা অসম গায়ক বিধানচৰণ ডাঙৰীয়া প্ৰমুখ্যে আমাৰ উকয়ান মহকুমা বিভূতি বাইদেউ লগতে আমাৰ লেংগুৱেজ ডেভেলপমেণ্ট বৰ্ডৰ চেয়াৰমেন প্ৰধান ছাৰ প্ৰমুখ্যে উপস্থিত মই বিশেষ বহলাই নকওঁ কিন্তু মই আজি এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই নিজেই মই মনৰ কথালৈ বক্তব্য কৰিব বিচাৰিছোঁ কথাটো হ'ল মই 2022 আৰু 2024 মই কাৰ্বি সাহিত্য সভা তথা কাৰ্বি নামে সভাপতি আছিলোঁ সেই সভাপতিৰ পদত থাকোঁতেই এই পদ্মশ্ৰী এৱাৰ্ডৰ যিবিলাক সিলেকশ্যন হয় মই তাত জুৰি মেম্বাৰ হ'বলৈ পাইছোঁ কিন্তু কাৰ্বি সাহিত্য সভাৰ সভাপতি থাকোঁতে মই দুবাৰকৈ আমাৰ কাৰ্বি আংলঙৰ সাহিত্য সংস্কৃত জগতত প্ৰেৰণা যোগোৱা বা অৱদান যোগোৱা ব্যক্তিসকলক আমি নাম প্ৰেৰণ কৰিছিলোঁ কিন্তু সেই সময়ত হৈ নুঠিল আৰু
সৌভাগ্য কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হৈ যোৱা পদ্ম এৱাৰ্ডীৰ গীতবিলাক আমি মনোনীত কৰিছোঁ। মই আজি মনৰ কথা ব্যক্ত কৰিম। আমি সাহিত্য সাংস্কৃতিক দিশত আমি দুজনকৈ ব্যক্তি আমি মনোনীত কৰিছিলোঁ। সেয়া হৈছে আমাৰ জনচিত ধুম ডাঙৰী আৰু তিলকান্ত ফুকন। তিলকান্ত ফুকনে ইতিমধ্যে প্ৰয়াত হ'ল। তাৰে ভিতৰত আমি কলা সাংস্কৃতিক দিশত অখিলা বাইদেউৰ নাম আৰু চন্দ্ৰসিং গৌৰদেৱৰ নাম আমি মনোনীত কৰিছোঁ। আৰু আৰ্ট এণ্ড কালচাৰ ক্ৰাফ্ট সত্যাত্যাদেৱ আমি 5গৰাকী ব্যক্তিৰ নাম আমি অসম চৰকাৰে মনোনীত কৰিছোঁ। আৰু তেখেত এইবিলাক কাৰ্যকৰী কৰিছিল আমাৰ ডিপুটি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কাৰ্বি আংলং জিলাৰ তেখেতে পঠাই দিছিলে আৰু অসম চৰকাৰে হয়তো তেখেতৰ নাম কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিছে। আৰু সৌভাগ্য আজি আমাৰ ডেপুটি স্পীকাৰ ছাৰ, মই আপোনাক অন্তৰেৰে বহুত ধন্যবাদ দিলোঁ। আপুনি তাইক আগতে পদ্মশ্ৰীও পোৱা নাছিলে, একো নাছিলে। তাইৰ গান ভাল দেখি পেলাই আপুনি মোক ক'লে যে পপুলাৰ গান দুটা গোৱাব লাগে আৰু এলবাম বনাই দিব লাগে। সেইখিনি প্ৰচেষ্টা মই কম দিনৰ ভিতৰতে কৰিলোঁ। আৰু আপোনাৰ নিচিনা ফাৰ চাইটেডনেছ আৰু এনকাৰেজিং ৰিপ্ৰেজেণ্টেটিভ আপোনাৰ নিচিনা ভাল ৰিপ্ৰেজেণ্টেটিভ বোকাজান ৰাইজে পাইছে। গতিকে মই আৰু বেছি নকওঁ। আৰু এই এলবামখন ভাল হৈছে নে নাই আপোনালোকে দেখিলে গম পাব। আৰু ক'ব নোৱাৰোঁ কি হয়। আগতে মই চিনেমা কৰিছিলোঁ বহুত নেশ্যনেল লেভেল ইণ্টাৰনেশ্যনেল লেভেলতো মই বহুতখিনি ৰেকগনিশ্যন পাইছোঁ। আৰু এখন মই চাই যিটো লাগিছে যে আপোনালোকে চবেই একচেপ্ট কৰিব। গতিকে মই আৰু বেছি কথা নাপাওঁ। কৈ পেলাই মই মোৰ বক্তব্য সামৰণি মাৰিম। থেংক ইউ।